ভিডিঅ'টো আৰম্ভণিতে জনাই দিওঁ যে এই ভিডিঅ'টো সৰু ল'ৰা ছোৱালীৰ বাবে নহয়। 2013 চনত হলিউডৰ দ্য কনজিউৰিং নামৰ এখন সত্য কাহিনীৰ ওপৰত আধাৰিত ফিল্মে মুক্তি লাভ কৰিছিল। সেই ফিল্মখনৰ মুখ্য আৰু সকলোতকৈ ভয়ানক চৰিত্ৰটো হ'ল এইটো পুতলা, যাৰ নাম এনাবেলা হেগিংছ। আচলতে এনাবেলা দেখিবলৈ এনেধৰণৰ, কিন্তু সেই ফিল্মখনত পুতলাটোক আৰু অধিক ভয়ানক কৰি তুলিবলৈ এনেদৰে দেখুওৱা হয়। নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টোত এনাবেলা দলৰ সঁচা কাহিনীটোৰ বিষয়ে জানো আহক। মোৰ নাম প্ৰাঞ্জল আৰু আপোনালোকে চাই আছে আছামিজ A to Z। 1970 চনত আমেৰিকাৰ ডনা নামৰ এজনী ছোৱালীক মাকে তাইৰ বাৰ্থডেত এই পুতলাটো উপহাৰ হিচাপে দিছিল। ডনা সেই সময়ত এখন মেডিকেল কলেজত পঢ়ি আছিল। ডনাই এনজি নামৰ এজনী ছোৱালীৰ সৈতে এখন হোষ্টেলত বাস কৰিছিল। আৰু সেই পুতলাটো আনি ডনাই বিচনাত থৈ দিলে। কিছু সময়ৰ পাছত ডনা আৰু এনজিয়ে লক্ষ্য কৰিলে যে পুতলাটো সোফাখনত পৰি আছিল। ডনাই যেতিয়া পুতলাটো এটা ৰুমত থৈ যায়, ঘূৰি আহি অন্য এটা ৰুমত দেখা পায়। লাহে লাহে এইবোৰ কাম বাঢ়ি এদিন দুয়ো কলেজৰ পৰা আহি দেখে যে ৰুমৰ ভিতৰত বহুতো পেপাৰ পৰি আছিল, য'ত লিখা আছিল হেল্প হেল্প। এদিন ৰাতি যেতিয়া ডনা আৰু এনজি ৰুমলৈ আহে, তেতিয়া পুতলাটো সেই ঠাইতে পায় য'ত ডনাই থৈ গৈছিল। কিন্তু ভালকৈ চোৱাত দেখিলে যে পুতলাটোৰ চকুত তেজৰ চকুপানী লাগি আছিল। আৰু সেইদিনা দুয়ো ইমানেই ভয় খালে যে তেওঁলোকে এজন পেৰানৰ্মেল এক্সপাৰ্টক মাতিব লগা হ'ল। সেই এক্সপাৰ্টজনে ক'লে যে পুতলাটোত এজনী মৃত ছোৱালীৰ আত্মা আছে, যাৰ নাম আছিল এনাবেলা হেগিংছ। যেতিয়া এক্সপাৰ্টজনে সেই আত্মাটোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলে, তেতিয়া তাই ক'লে যে কিছু বছৰৰ আগতে তাই সেইডোখৰ ঠাইতে আছিল, য'ত এতিয়া বৰ্তমান ডনা আৰু এনজি থাকে। আৰু তাইৰ মৃত্যু 7 বছৰ বয়সতে হৈ গৈছিল। পুতলাটোৱে ক'লে যে তাই সেই ছোৱালীকেইজনীৰ লগত থাকি নিজকে সুৰক্ষিত অনুভৱ কৰে। যিহেতু সেই সময়ত ছোৱালী দুজনীয়ে নাৰ্ছ পঢ়ি আছিল আৰু মানুহৰ ভালৰ বাবে কাম কৰাটো তেওঁলোকৰ দায়িত্ব আছিল। পুতলাটোৰ কাহিনীটো শুনি ডনা আৰু এনজিয়ে এনাবেলা দলটোক নিজৰ ওচৰতে ৰাখিবলৈ মান্তি হৈ গ'ল। কিছুদিনৰ পাছত ডনা আৰু এনজিৰ লিঅ' নামৰ এজন বন্ধু তেওঁলোকৰ লগত থাকিবলৈ আহিল আৰু তেওঁ ওচৰৰ এটা ৰুমত থাকিবলৈ ল'লে। লিঅ'ৱে সেই পুতলাটোত কিবা খেলিমেলি থকা যেন অনুভৱ কৰিবলৈ ধৰিলে আৰু সেই পুতলাটো ডনাক পেলাই দিবলৈ ক'লে, কিন্তু লিঅ'ৰ কথাত ডনা মান্তি নহ'ল। ডনাই বুজা নাছিল যে ইয়াৰ পৰিণাম অতি ভয়ানক হ'বলৈ গৈ আছে। এদিন ৰাতি যেতিয়া লিঅ' নিজৰ ৰুমত শুই আছিল, তেতিয়া সি অনুভৱ কৰিলে যে বহু চেষ্টা কৰিও সি নিজৰ গাটো হিলাব পৰা নাই। তেতিয়া সি এটা সৰু ল'ৰাৰ চিঞৰ শুনিবলৈ পালে। লিঅ'ৱে চকু মেলি দেখে যে এনাবেলা দলটো তাৰ কাষলৈ চাপি আহি আছে আৰু সি নিজৰ গাটো লৰাব পৰা নাছিল। সেই পুতলাটো তাৰ একেবাৰে কাষ চাপি আহিল আৰু তালৈ চাবলৈ ধৰিলে। আৰু তেতিয়া সি বেহুছ হৈ গ'ল। পাছদিনা যেতিয়া তাৰ হুঁচ আহিল, সি দেখিলে যে এনাবেলা নিজৰ ৰুমতে আছে। সি ধৰিব পৰা নাছিল যে সেইদিনা ৰাতি তাৰ লগত কি হৈছিল। এদিন লিঅ' ঘৰত অকলে আছিল আৰু সি তেতিয়া ডনাৰ ৰুমৰ পৰা এটা আচৰিত ধৰণৰ শব্দ শুনিবলৈ পালে। যেতিয়া লিঅ'ৱে সেই ৰুমটোৰ ভিতৰলৈ গ'ল, সি দেখিলে যে তাত কোনো নাছিল আৰু এনাবেলা দলটো মাটিত পৰি আছিল। তেতিয়া হঠাৎ লিঅ'ৰ গাত কোনোবাই নখেৰে আঁচোৰাৰ নিচিনা লাগিল আৰু সি চাই দেখে যে তাৰ গাত বহুতো নখৰ চিন আছিল আৰু তাৰ পৰা তেজ ওলাই আছিল। লাহে লাহে এনেধৰণৰ ঘটনা সঘনে হ'বলৈ ধৰিলে।
তেতিয়া সিহঁতে ভয় খাই এড এণ্ড লৰেন ৱাৰেন নামৰ এজন এক্সপাৰ্টক সেই বিষয়ে অনুসন্ধান কৰিবলৈ মাতিলে। তেওঁ অনুসন্ধান কৰি দেখিলে যে সেই পুতলাটোত কোনো ধৰণৰ 7 বছৰীয়া ছোৱালী নাই। সেইটো আছিল এটা দুষ্ট আত্মাহে। সি 7 বছৰীয়া ছোৱালী হোৱাৰ ভাও জুৰিছিল। আচলতে তাৰ লক্ষ্য আছিল ডনা বা এঞ্জিৰ শৰীৰত কব্জা কৰা। এই কথাষাৰ জনাৰ পাছত ডনাই বৰ ভয় খালে আৰু এনাবেলা দলটোক এক্সপাৰ্টজনৰ হাতত গতাই দিলে। আৰু এক্সপাৰ্টজনে পুতলাটো তেওঁৰ লগত লৈ ঘৰলৈ যাবলৈ ওলাল। গাড়ীত গৈ থাকোঁতে পুতলাটোৱে আচৰিত ধৰণৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। পুতলাটোৱে গাড়ীখন কেইবাবাৰো এক্সিডেণ্ট কৰিবলৈ চেষ্টা কৰিলে। অৱশেষত তেওঁ পুতলাটো ঘৰলৈ নিবলৈ সক্ষম হ'ল। কিন্তু তেওঁলোকৰ ঘৰতো পুতলাটোৱে নিজেই আগৰ দৰে এটা কোঠালিৰ পৰা আনটো কোঠালিলৈ যাবলৈ ধৰিলে। পুতলাটোৰ এনে কাৰ্য দেখি এক্সপাৰ্টজনে তাক এটা অগল মিউজিয়ামত কাঠৰ বাকচৰ ভিতৰত ভৰাই থলে, য'ত এনাবেলা আজিও আছে। আৰু সেই বাকচটো আজিও কোনো লোককে খুলিবলৈ অনুমতি দিয়া নহয়। এয়াই আছিল এনাবেলা দলটোৰ সত্য কাহিনী। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এটা কাহিনীৰ সৈতে। তেন্তে আজিলৈ আৰু বাই।